নমস্কাৰ অনলাইন আসাম অসমীয়া ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ আহক আজি আমি জানো কিদৰে ফেচবুকত এটা ফেচবুক পেজ ক্ৰিয়েট কৰিব পাৰি আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক অনুৰোধ কৰিম যে আপুনি যদি আমাৰ অনলাইন আসাম ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে এই ধৰণৰ টেকনিকেল ভিডিঅ' আপুনি অসমীয়াত কণ্টিনিউ চাই থাকিব পাৰিব আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে মন দিব যে ওচৰতে থকা ছাবস্ক্ৰাইব বটনত ঘণ্টা বটনটো আপুনি ক্লিক কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ফেচবুকত এটা পেজ ক্ৰিয়েট কৰিবলৈ প্ৰথমে আপোনাৰ ফেচবুকত আপোনাৰ মোবাইলত থকা ফেচবুক এপটো অ'পেন কৰক তাৰপাছত আপুনি অ'পেন কৰাৰ পিছত দেখিব এতিয়া আপুনি একেবাৰে ৰাইট ছাইডত এটা তিনিটা আঁচ থাকিব আপুনি তিনিটা আঁচটোত ক্লিক কৰিব এতিয়া আপুনি চাব যে ইয়াতে মাই পেজ বুলি লিখা থাকিব আপুনি ইয়াত নিশ্চয় কাৰ চিনটোত দেখা পাইছে মাই পেজ বুলি আছে আপুনি এই মাই পেজটোত ক্লিক কৰিব ইয়াৰ পাছতে আপুনি ইয়াতে এটা পেজ ক্ৰিয়েট কৰিব হ'লে আপুনি ইয়াত এই ৰাইট ছাইডত আপুনি দেখিছে এই কাৰ চিনটোত ক্ৰিয়েট বুলি আছে প্লাছ চিনৰ পিছত আছে ক্ৰিয়েট বুলি আপুনি এতিয়া এই ক্ৰিয়েটটোত ক্লিক কৰিব এতিয়া আপুনি পেজটো ক্ৰিয়েট কৰিব পাৰিব পেজটো ক্ৰিয়েট কৰিলে আপুনি ইয়াত থকা এই গেট ষ্টাৰ্টেডটোত ক্লিক কৰিব এতিয়া আপুনি পেজটো ক্লিক কৰিব হ'লে পেজটো কি নাম দিব এই নামটো আপুনি এই পেজ নেমটো ইয়াতে দি দিব মই ইয়াত দিলোঁ উদাহৰণস্বৰূপে ABCD বুলি তাৰপিছত মই ইয়াত উদাহৰণস্বৰূপে ABCD বুলি পেজ নাম দিলোঁ নেক্সট কৰিলোঁ এতিয়া আপোনাক সুধিছে কেটেগৰী পেজটোত কেটেগৰী কি মই ইয়াত উদাহৰণস্বৰূপে কেটেগৰী দিলোঁ মিউজিক বুলি আপুনি আপোনাৰ যোনটো পেজ হ'ব এই পেজটো আপোনাৰ যি কেটেগৰী হ'ব এই কেটেগৰী আপুনি দি দিব তাৰপিছত নেক্সট ক্লিক কৰিব নেক্সটত ক্লিক কৰিব তাৰপাছত এতিয়া আপোনাৰ যদি পেজটো যদি এটা আপোনাৰ ৱেবছাইট যদি আছে তেন্তে আপুনি এই ৱেবছাইট লিংকটো আপুনি ইয়াত দি দিব যদি নাই তেন্তে আপুনি ওপৰত থকা এই স্ক্ৰিপ্টটোত ক্লিক কৰিব এতিয়া আপোনাৰ পেজটো ক্ৰিয়েট হৈ গৈছে এতিয়া আপুনি মোৰ এই ABCD পেজটো ক্ৰিয়েট হৈ গৈছে আপোনাৰ ঠিক সেইদৰে যিটো পেজ হ'ব এই পেজটো ক্ৰিয়েট হৈ যাব এতিয়া আপুনি পেজটোত প্ৰফাইল পিকচাৰ দিব তাৰপাছত আপুনি ইয়াত যি আপোনাক ৰেকমেণ্ড কৰা হ'ব গোটেইখিনি আপুনি দি দিব তাৰপিছত আপুনি ইয়াত নেক্সটত ক্লিক কৰিব ভিজিট পেজটোত যাব হয় এতিয়া চাওক আপোনাৰ পেজটো ক্ৰিয়েট হৈ গৈছে ঠিক সেইদৰে আপুনি এটা পেজ ক্ৰিয়েট কৰিব পাৰিব দেই আকৌ চাওক আপোনাৰ এটা পেজ ক্ৰিয়েট হৈ গৈছে এতিয়া আপুনি পেজটো ক্ৰিয়েট হৈ যোৱাৰ পাছত আপুনি কিবা যদি পষ্ট কৰিব বিচাৰে তেতিয়া এই পষ্টটোত আপুনি ক্লিক কৰি ল'ব তাৰপিছত আপুনি এই পেজটোত কিবা এটা লিখিব সেইটো মই লিখিলোঁ দিছ ইজ মাই ফাৰ্ষ্ট পেজ তাৰপিছত আপুনি ইয়াত থকা এই নেক্সটটোত ক্লিক কৰিব নেক্সটটোত ক্লিক কৰি আপুনি ইয়াত এই পাব্লিছ দেখা পাইছে পাব্লিছটোত ক্লিক কৰি দিয়াৰ লগে লগে পাব্লিছ হৈ যাব এতিয়া এই পাব্লিছ কৰা পষ্টটো আপোনাৰ পেজটো যোনে যোনে লাইক কৰি থ'ব এই সকলোৱে আপোনাক এই পাব্লিছ কৰা পষ্টটো দেখা পোৱা যাব ঠিক সেইদৰে আপুনি ফেচবুকত এটা অতি সহজভাৱে এটা পেজ ক্ৰিয়েট কৰিব পাৰে কোনো ধৰণৰ জঞ্জাল নাই অতি সহজভাৱে আপুনি সেইদৰে এটা পেজ ক্ৰিয়েট কৰি ল'ব পাৰে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় কিবা এটা গম পালে আপুনি যদি ভাবে যে এই ভিডিঅ'টোৰ পৰা কিবা এটা নিশ্চয় গম পাইছে তেন্তে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া আপুনি আমাৰ পৰৱৰ্তী ভিডিঅ' ঠিক সেইদৰে আপুনি চাই থাকিব পাৰিব ধন্যবাদ